माहारियारि गथ'सा रैखाथि गथ'साफोरनि मोनथायनि सायाव बीटीसीनि हायुङारि गौथुमाव जथुम खुंदों। नेशनेल कमिशन फर प्रोटेक्शन ऑफ चाइल्ड राइट्सनि बानजायनायाव आसाम स्टेट कमिशन फर प्रोटेक्शन ऑफ चाइल्ड राइट्स आरो बीटीआर सरकार जथायै बीटीसी एसेम्बलिनि ऑडिटोरियम हलाव सानसेयारि हाबाफारिजों सावरायनाय जथुम खुंदों। आजादी का अमृत महोत्सवजों लोब्बा लाखिनानै बे हाबाफारिखौ खुंफुंनाय जादों। बे जथुमाव माहारियारि गथ'सा रैखाथि गथ'साफोरनि मोनथायनि सायाव गुवार आरो गोथौयै गाहाम सावरायलायनाय जायो। बे सावराय जथुमावनो बीटीआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे बीटीआरनि बुंथिगिरि खाथिराम बर', एनसीपीसीआरनि मासिगिरि प्रियांक कानुंग, एएससीपीसीआरनि मासिगिरि डॉ सुनीता सांखाकाटी, एनसीपीसीआरनि मेम्बार सेक्रेटारि रूपाली बेनार्जी सिंह आरो बीटीआरनि मावफुं सोद्रोमाफोरजों लोगोसे गुबुन गुबुन बिबाननि मावफारि आरो आईसीडीएसनि सोद्रोमाफोरा हाबाफारियावनो बाहागो लानानै बीटीआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरांगिरिनि सिगाङाव मा फोरमायखो फै जों आबुङै मिथिना लानि। कमिशन फर प्रोटेक्शन ऑफ चाइल्ड राइट और स्टेट कमिशन फर प्रोटेक्शन ऑफ चाइल्ड राइट यार दुईटा चेयरपार्सन नेशनल कमिशनर प्रियांक कानुंगजी और अहोमर जी चेयरपार्सन सुनीता सांखाकाटी डॉ सुनीता सांखाकाटी दुईजन आही आमार बडोलेण्ड सरकारों लगत चाइल्ड राइट प्रोटेक्शन तो केनेको एनश्योर करा जाए यार ऊपर एटा कन्वेन्शन राखिसे खूब भाल आलोचना होइसे जे आमार एरिया बिलाकत बिखेखকৈ आमार उत्तर अंचलत भूटान पहाड़र ओसरे पाजरे बा अरुणाचलर ओसरे पाजरे बा विभिन्न अंचलत माने विभिन्न कारणत आमार लरा छुवालीबिलाक ट्राफिकर भिक्टिम হয়। যোৱা বছৰো বহুখিনি ৰেস্কিউ কৰা হৈছে আৰু এইখিনি ৰিহেবিলিটেট কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সহায় কৰিছে। তেখেতৰ ইনিচিয়েটিভত এই ৰিহেবিলিটেশ্যনৰ কামটো হৈছে আৰু এতিয়াও বহুত ঠাইবিলাকত তেনেকা চাইল্ড এবিউজ চাইল্ড ট্ৰাফিকিং ডমেষ্টিক ভাইলেন্স এইবিলাক হৈ থাকে। তো সেইকাৰণে এনচিপিচিআৰৰ যিখিনি গাইডলাইন আছে এনচিপিচিআৰৰ যিখিনি ইনিচিয়েটিভ আছে সেই ইনিচিয়েটিভখিনি আমাৰ কাউন্সিলৰ ভিতৰত 5খন ডিষ্ট্ৰিক্টত ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি আলোচনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমি এইখিনি কাম যদি খুব সিনচিয়াৰলি কৰিব পৰা যায় আমাৰ অঞ্চলৰ পৰা ট্ৰাফিকিং আৰু যেটো চাইল্ড এবিউজ এইটো বন্ধ হৈ যাব। এতিয়াও বহুত স্কুলবিলাকত শিক্ষকবিলাকে ছাত্ৰ ছাত্ৰীক মাৰধৰ কৰে সেইটো আমি দেখিবলৈ পাওঁ। সেইটো একচুৱেলি আইনমতে দণ্ডনীয়। বহুত চাইল্ডবিলাকক চাইল্ড লেবাৰ হিচাপে ব্যৱহাৰ কৰে সেইটোও আইনমতে দণ্ডনীয় হয়। তেনেকুৱা বহুতখিনি কেছেছ আমাৰ অঞ্চলত যথেষ্ট নাই যদিও ৰেয়াৰ কেছ হ'লেও মানে একদম জিৰ' নহয়। তো এনেকুৱা যদি হয় আমি হেল্ডি ছ'চাইটি এটা গঢ়াত আমাৰ অসুবিধা হ'ব। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এক ভাৰত শ্ৰেষ্ঠ ভাৰত বুলি এটা নাৰা দিছে আৰু সেই নাৰা সেই শ্লোগান এইটো যদি বাস্তৱত আমি ৰূপায়ণ কৰিব লাগে আমাৰ প্ৰত্যেকজন নাগৰিক হেল্ডি হ'ব লাগিব, প্ৰত্যেকজন চিলড্ৰেন হেল্ডি হ'ব লাগিব আৰু তেখেতসকলে এডুকেশ্যন আৰু তেখেতসকলে প্ৰটেকশ্যনটো ভালকৈ পাব লাগিব। তো ইয়াৰ কাৰণে আজিৰ যেটো কনভেনশ্যন সেইটো এটা সুন্দৰ কনভেনশ্যন। মই আশা ৰাখিছোঁ এই কনভেনশ্যনৰ পিছত আমাৰ ইয়াত উপস্থিত থকা হেল্থ ডিপাৰ্টমেণ্ট, PHC ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, যিখিনি PNRD ডিপাৰ্টমেণ্ট যিসকল আছে চবে নিজৰ নিজৰ যিবিলাক আঁচনি আছে নিজৰ নিজৰ দায়িত্ব আছে সেইটো চাইল্ড প্ৰটেকশ্যনৰ ক্ষেত্ৰত ভালকৈ নজৰ দিব। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হোল্ডিং টেক্সৰ সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও সেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে সেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আসাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক।
বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।